প্ৰমীলা মণ্ডল কৈ আছোঁ। মোৰ 2014 চনত মোৰ কেছ চলিছে। তাৰপিছত মোৰ ৰায় হৈছে, ৰায় হোৱাৰ পিছতে মাহে 3000কে খুৰাকি হৈছে, কিন্তু 4,40,000 মোৰ খুৰাকি জমা হৈ আছে। নিয়মিতভাৱে পাইছিলে নে? নাই আপুনি পাইছেনে পইচা? নাই পোৱা, পোৱা নাই। তাক ডিচেম্বৰ মাহত জেলত দিছোঁ। জেলৰ পৰা 1 মাহ জেল খাটি তাই ওলাই গ'লে, পইচা পাতি দিয়া নাই। কিন্তু আমি মামাৰ লগত এটাই অনুৰোধ কৰিছোঁ যে আমাৰ আইনখন আনিব লাগে, আমি জানি সোনকালে পইচাটো পাওঁ। মনিষা চিপাজাৰ কেছ চলি আছে। 2 বছৰ হ'ল আজি। নাই, আজিলৈকে পোৱা নাই বাৰু। হ'ব বুলি কৈ আছে, এতিয়ালৈ পোৱা নাই আৰু। নাই পোৱা নাই। নাই পোৱা নাই। আছে, এটা আছে, ছোৱালী এটা আছে। নাই নাই, পোৱা নাই। এনেকা চলি আছো, মা দেউতাই চাই আছে। তাৰপিছত আৰু অসুবিধা হয়, বহুত অসুবিধা হয়, কিন্তু কি কৰিবা, থাকিব লাগিব আৰু এনেকে হ'লেও। এতিয়া মানে মই এটাই ক'ব বিচাৰিছো যে সোনকালে ন্যায় দিয়া আমাক। মোৰ নিচিনা মানে বহুত মানে ধৰ ছোৱালী বা মহিলা এনেকে জীৱনটো নষ্ট হৈছে, কাৰণে যেতিয়া ন্যায় দিয়া সোনকালে বা সিহঁতৰ কাৰণে জীৱনটো মুকলি কৰি দিয়া, এইটোৱে বিচাৰো আৰু। মই 9 বছৰ আগত মঙলদৈ কোৰ্টত কেছ কৰিছোঁ। পিছত মোৰ 2018 চনত কেছ কৰিছোঁ। মই 9 বছৰমান হ'ল, 3 লাখ টকামান খৰাকি হৈছে, 1 টকাও মোক দিয়া নাইকে। আৰু এটা কথা মানে, ইয়াৰ পৰা যে মই অৰণ্য পঠাই আছোঁ, থানাত যে যাই আছে, এই থানাত যাই পেলাই আগতেই গুচি আহে। মানে মই খবৰ লোৱাৰ পিছত কৈছোঁ যে মোৰ ওকলে ই পাঠাইছে, অৰণ্য কি হয়, থানাৰ পৰাই নাই হৈ যায়, মানে পানবাৰী থানাত, তাৰ পৰাই নাই হৈ যায়, কি হয় নাজানো, এনেকুৱা কথা। মই 1 টকাও পোৱা নাই, 3 লাখ মান টকা হৈছে, 1 টকা পোৱা নাই মই। খুৰাকি কেছ করছি 2005 সালে কেছ করছি। খুরাকি পাইলু 25 বছর না খুরাকি পাইলু আজিলৈকে 1 টকা পোৱা নাই। আজি না পাইলু আপোনাৰ সন্তান তেনেকুৱা আছে নেকি? 2টা আছে। 2টা সন্তান আছে। কেনেদৰে চলি আছে আপুনি? আপুনি কেনেকৈ চলি আছে? কবি দুঃখ করে চলতেছি আর কি। মই দেখিছোঁ, মই 1994ত মঙলদৈ আদালতত জইন কৰোঁ, আৰু তেতিয়াৰ পৰাই দেখিছোঁ আইভান নামৰ 2005 চনত আইভান নেচা মোৱামাৰী চাপৰিৰ নিবাসী, তেওঁৰ এটা খুৰাকি গোচৰ হয়। 2জন বাচ্চা আছিল, সৰু সৰু কেঁচুৱা, 3 বছৰীয়া কেঁচুৱা আছিল তেতিয়া। মই খুৰাকি মহামান্য আদালতে, মুখ্য ন্যায়াধীশ আদালত মঙলদৈ আদালতে তেওঁক সেই সময়তে 250 টকা কৰি ৰায় দিয়ে, আইভানক দিয়ে 500 টকা, আৰু নাবালক সন্তান 2জনৰ কাৰণে 250 টকাকৈ মুঠ 1000 টকা খুৰাকীয়ে মাহিলী দিয়ে। আজিলৈকে তেওঁৰ more than 500 খুৰাকী হৈ গৈছে, জমা হৈ আছে। ঠিক তেনেকৈ আজিৰণ নেচা 2018 চনত খুৰাকী গোচৰ কৰোঁ, তেওঁৰো প্ৰায় 3 লাখ টকা জমা হৈ গৈছে আদালতত। ঠিক তেনেকৈ মোৰ ওচৰতে আছে প্ৰমীলা মোৱামাৰী নিবাসী, তেওঁৰ 5 লাখ টকাতকৈ অধিক হৈছে। তাৰপিছত আছে, মোৰ পিছত আছে আইভান, পৰিমল, আজিৰণ, আৰু আছে মনিষা আছে। তেওঁলোকৰ প্ৰত্যেকৰে 4 লাখ 5 লাখ টকা আদালতত জমা হৈ আছে, কিন্তু আদালতে উদ্ধাৰ কৰি দিব পৰা নাই। একমাত্ৰ এখন আইন আছে, ব্ৰিটিছৰ আইন, সেইখন ব্ৰিটিছৰ আগৰে আইন, CRPC 1973তে ইখন এনেক্টেড হৈছিলে, আৰু CRPC আইনৰ 125 সাবসেকশন 3, এই সাবসেকশনৰ মতে এগৰাকী তিৰোতাই যেতিয়া তেওঁৰ খুৰাকীৰ ৰায় হয়, মহামান্য আদালতে ৰায় দিয়ে, ৰায় দিয়াৰ পিছত আমাৰ ফেমিলি প্ৰত্যেক আদালতত এখনকৈ ফেমিলি কোৰ্ট থাকে, আৰু ফেমিলি আদালতত সেই ৰায়ৰ বিৰুদ্ধে এমাহ পিছত তেওঁৰ স্বামীলৈ নোটিচ দিব দিয়ে। নোটিচৰ পিছত হাজিৰ নহ'লে DW কয় আমি, ডেছপাছ ৱাৰেণ্ট। তাৰপিছত ডেছপাছ ৱাৰেণ্ট পোৱাৰ পিছতো তেওঁ যদি হাজিৰ নহয়, ৱাৰেণ্ট দিয়া হয়, NBW দিয়া হয়। আৰু এই NBW মই বিশেষকৈ আইভানৰ ক্ষেত্ৰত কম, 2005 চনতে আইভানৰ NBW হয়। আৰু ইয়াত পুলিচৰ বহুত গাফিলতি আছে। মঙলদৈৰ
থানাৰ OC মহোদয়ে তেওঁ যিজন আয়োগ নিযুক্ত কৰে তেওঁ থানাত বহি ৰিপৰ্টটো দিয়ে। তেওঁ কিন্তু গোলাপ জল, তেওঁৰ স্বামীৰ নাম, এই আইভানৰ স্বামীৰ নাম গোলাপ জল ঘূৰি ফুৰে টাউনতে, ঘৰত ঘূৰি ফুৰে, তেওঁৰ ঘৰত নাযায়। তেওঁ আদালতত তেওঁৰ থানাত বহি ৰিপৰ্টত দি দিয়ে যে লিখি দিয়ে তেওঁক পোৱা নগ'ল। এইদৰে গৈ 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 আজি 2 মাহ পিছত 21 বছৰ পিছত তেওঁক ধৰি আনিলো। কিন্তু আদালতৰ এই ধাৰাৰ আহুৱাৰ কাৰণে, ভুলৰ কাৰণে মহামান্য আদালতৰ কোনো দুখ নাই। মহামান্য আদালতে এই ধাৰা মতে 125 উপধাৰা 3 মহামান্য আদালতে তেওঁক 1 মাহ পিছত জেলৰ পৰা এৰি দিব লগা হ'ল। কাৰণ তাত লিখা আছে যে 1 মাহ খুৰাকিৰ বাবদ 1 মাহে জেল খাটিব পাৰে, তাতকৈ বেছি নাই খাটিব নালাগে। সেইকাৰণে মই actually it is a central act acted by the parliament. Whenever parliament, it is in the shape of a bill placed before the parliament and then sent to the Rajya Sabha and then to the Rashtrapati of the India, our honorable president of India. এই 20 বছৰৰ পৰা যে সেই মহিলাগৰাকী কোনো ধৰণৰ বস্তু নাপালে, তাৰবাবে হয়। দুখী কাক বুলি আপুনি ভাবে? এই আইনখনৰ দুখ, আইনৰ আহুৱা, এই আইনখন যদি ইমিডিয়েট আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেওঁ এজন দক্ষ মন্ত্ৰী হিচাপে মই গণ্য কৰোঁ। আজিলৈকে তেওঁ নিচিনা মুখ্যমন্ত্ৰী জন্ম হোৱা নাই আৰু ভৱিষ্যতে জন্ম নহয়। তেওঁ যদি মহিলাৰ কাৰণে বহুত কৰিছে, এই আইনখন যদি সংশোধন কৰে তেওঁ পাৰিব। এজ এ মুখ্যমন্ত্ৰী, ইট ইজ এ চেন্ট্ৰেল এক্ট, বাট এ ষ্টেট চিফ can amend this amendment act. আইনটো কেনেকুৱা ধৰণৰ হ'ব লাগে আপোনাৰ? তেওঁ মোৰ মতে হ'ব লাগে যে তেওঁ যেতিয়ালৈকে খুৰাকী সম্পূৰ্ণ পইচা আদায় নিদিয়ে তেতিয়ালৈকে তেওঁ জেলত থাকিব লাগে আৰু কণ্টিনিউ হ'ব লাগে যে এমাহ পিছত তেওঁ কিয় এৰি দিয়ে। মানে এই বিগত 20 বছৰ যে পোৱা নাই, তাৰ কোনো শাস্তি তেনেকুৱা আছে নেকি? নাই, কোনো শাস্তি নাই। ইয়াৰ ধাৰাত কোনো শাস্তি নাই। কেৱল তেওঁ 1 মাহ পিছত তেওঁ পলাই গ'ল, এতিয়া কৰ্ণাটকলৈ গুচি গ'ল। এতিয়া পৰ্মিলাৰ নালাপাৰাত হাজবেণ্ড থাকে, তেওঁৰ টি গাৰ্ডেন আছে, মই নিজ চকুৰে দেখি আহিছো, তেওঁৰ গাৰ্ডেন আছে। এই ছোৱালীজনী চাওক, ভুক্তভোগী, মোক মাজে মাজে খং কৰি কয়, ছাৰ আপুনি যদি নোৱাৰে, আমাৰ বদনাম হৈছে, 21 বছৰ মই উদ্ধাৰ কৰি দিব পৰা নাই। মানে এই সমস্যাটো আপোনাৰ ক্ষেত্ৰত নাই আৰু বহুতো নহয়, অকল মোৰ ক্ষেত্ৰত নহয়, মংগলদৈত more than 600 উকিল আছে। মোৰ যদি 10টা কেছ এনেকুৱা পৰি আছে আৰু বহুত খুৰাকী কেছ নতুনকে মই ফাইল কৰিছো। ইমান ধুনীয়া ছোৱালীজনী চাওক, ইমান ধুনীয়া ছোৱালীজনী, এই ছোৱালীজনী কি অৱস্থা। God gifted us for the one time. এই আইনটো যদি সোনকালে সংশোধন কৰা নাযায় তেতিয়াহ'লে তেওঁলোক মৰি যাব, খুৰাকী নাপাব। এইটো আমাৰ আদালতে ঠিকে, আদালতৰ কাম আদালতে কৰি আছে, তেওঁলোকৰ কোনো দুখ নাই, একমাত্ৰ আইনৰ দুখ। আইনৰ দুখৰ কাৰণে আজি এই ভুক্তভোগী ভুগিব লগা হৈছে।